মাননীয় গৌৰৱ আহিছে। যেতিয়া দক্ষিণ পাট সত্ৰৰ মাটিত নামিছোঁ তেতিয়া মোৰ সৰু মনটো ভয় খাইছে। মই পাহাৰৰ ল'ৰা, নীতিৰ ল'ৰা, সত্ৰৰ মাজতে আছোঁ। মোৰ কি অৱস্থা, মই চালত একো পোৱা নাই। তাৰপিছতে ডক্টৰ ছাৰে কৈছিল, তই ইয়াৰ বিহু চাবি আৰু সত্ৰলৈ নাযাবি দেই। মই বুজা নাই কিয় সত্ৰলৈ যাব নালাগে, কিন্তু বনগাঁৱত ডক্টৰ ছাৰৰ ভাগিনীয়ে মোক ক'লে, মোৰ বয়সৰ সমান বয়সত তেৰাং বৰ সত্ৰলৈ লৈ যায়। মোৰ মনটো কি আছে, ময়ো নাজানো। মই মাজুলী বৰ বনগাঁও গৈ পথাৰে পথাৰে গৈ দক্ষিণ পাট সত্ৰ কৈছে, আগতে তই মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মোৰ নিচিনা সাধাৰণ মানুহৰ জন্মদিনটো বৰ ডাঙৰ কথা নহয়। মইতো নাভাবোঁ এইটো বৰ ডাঙৰ কথা, কিন্তু বকলীয়া ৰাইজে কিয় এনেধৰণৰ আয়োজন কৰি আছে মই বুজি পোৱা নাই। সঁচাকৈ মই বুজি পোৱা নাই। মোৰ জন্ম মই সত্ৰাধিকাৰী আহিয়ে মোক কৈছে, আপোনাৰ জন্ম দুটা। মই এইবোৰ নকওঁ বাৰু, কিন্তু মই অনুভৱৰ কথা এতিয়াই ক'ব বিচাৰিছোঁ। মই বেছি কথা নকওঁ, সময় কম। মই আজি অনুভৱ কৰিছোঁ যে মোৰ জীৱনৰ কাহিনীখন এম ই স্কুলত পঢ়ি থাকোঁতে 1952-53 বনগাঁও, মাজুলী বনগাঁও মোৰ শিক্ষক সোমনাথ দত্ত ছাৰে লংকাৰ পৰা মোক কৈছে, ৰংগম তোমাক মাজুলীলৈ লৈ যাওঁ নেকি? মিৰি গাঁওখন চাবা, মিৰি বিহু মোক লৈ গ'ল সৰুতে। যোৰহাটৰ পৰা গৈ নিমাতী ঘাটত ফেৰীত উঠিছোঁ আৰু প্ৰথম মোৰ জীৱনৰ বৰ লক্ষণ দেখিছোঁ, ব্ৰহ্মপুত্ৰ। আজি এই জন্মদিনৰ উপলক্ষে আজি সভাত সভাপতিত্ব কৰা অসম সাহিত্য সভা কাৰ্বি আংলং জিলাত সন্মানীয় সভাপতি ডাঙৰীয়া, মঞ্চত উপস্থিত থকা ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী, সত্ৰাধিকাৰ মাজুলীৰ পৰা তেখেতে আহিছে, আৰু মঞ্চত উপস্থিত থকা সকলোৰে শ্ৰদ্ধা। আজি জন্মদিন আমাৰ পদ্মশ্ৰী ৰংবং তেৰাং। মোৰ ফালৰ পৰা পোনপ্ৰথমে তেখেতক আন্তৰিক জন্মদিনৰ শুভেচ্ছা জনাওঁ। আৰু মঞ্চত উপস্থিত থকা আমি একেলগে অহা ডিফু বিধানসভা সমষ্টিত সন্মানীয় বিধায়ক, লগতে যাদৱ শৰ্মা, আসাম সাহিত্য সভা সাধাৰণ সম্পাদক, মঞ্চত উপস্থিত থকা কাৰ্বি আংলং জিলাত অসম সাহিত্য সভা সভাপতি সম্পাদকে আদি কৰি সন্মানীয় সদস্যসকল,
আৰু আজি উপস্থিত থকা সন্মানীয় ৰাইজ মই পোনপ্ৰথমে আৰু এই জন্মদিনত পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্মদিনত আৰু লগতে ইংৰাজী নতুন বছৰ আৰু লগতে ভোগালী বিহু সকলোৱে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু প্ৰাৰ্থনা নমস্কাৰ জনাইছোঁ। বন্ধুসকল, আমি জানো অসম সাহিত্য সভা কাৰ্বি আংলঙৰ পৰা কাৰ্বি আংলং স্থানীয় বাসিন্দা পোন প্ৰথম সভাপতি যিটো আসনত আমাৰ সেই সভাপতি আসনত লাভ কৰা নিৰ্বাচনৰ যোগেদি আমাৰ সকলোৰে ভাগ্য, কাৰ্বি আংলঙৰ কাৰণে ভাগ্য, সকলো ৰাইজৰ কাৰণে ভাগ্য আমাৰ পদ্মশ্ৰী ৰংবং তেৰাং আৰু তেখেতৰ আজি জন্মদিন। সেই জন্মদিনে মই যে আজি উপস্থিত থাকিব পাৰিছে তাৰ কাৰণে মই বিশেষকৈ কাৰ্বি আংলং জিলাত অসম সাহিত্য সভা সভাপতি সাধাৰণ সম্পাদক লগতে সন্মানীয় সদস্য যিসকলক তেখেতসকলক মোক নিমন্ত্ৰণ দিয়া বা এই সুবিধা দিয়াৰ কাৰণে তেখেতসকলক আন্তৰিক ধন্যবাদ দিছোঁ। কাৰণ তেখেতে মাজুলীৰ পৰা আহিছে, ইমান দূৰৰ পৰা আহি ইয়াত উপস্থিত থাকিব পাৰিছে কাৰ্বি আংলঙত। লগতে আমাৰ গুৱাহাটীৰ পৰা আহি ডক্টৰ সূৰ্য হাজৰিকা ডাঙৰীয়াও ইয়াত উপস্থিত আছে আৰু লগতে যাদৱ শৰ্মা ডাঙৰীয়া আসাম সাহিত্য সভা সাধাৰণ সম্পাদক তেখেতো ইয়াত উপস্থিত আছে। তেখেতসকলে আহি আমাৰ ৰংবং তেৰাং ডাঙৰীয়াক যিটো সন্মান আজি দিবৰ কাৰণে তেখেতসকলে ইয়াত উপস্থিত হৈছে। তাৰ কাৰণে মই ইংলেণ্ড ডাঙৰীয়া মোক ৰাতিপুৱাৰ কথা পাতিছোঁ দুজন যে এই সভাত আমি উপস্থিত থাকিবই লাগিব, কাৰণ সেই সভাটো বহুত গুৰুত্বপূৰ্ণ সভা। কাৰণ আমি ইয়াত লোকেল হয়, তেখেতে আমি ইয়াত উন্নতি কৰিব লাগিব। কাৰণ তেখেতে জন্মদিনত যাতে আৰু মানে নিশা ধৰিব নালাগে। 85 হৈছে, আমি 50+ আছে, আমি ইমান গৰম থাকিবনে নাথাকে এইটো ভগৱানে জানে, নেদেখাজনে জানে। তেখেত এতিয়ালৈকে কাৰ্বি আংলঙত স্থায়ী শান্তি আনিবৰ কাৰণে আমাৰ পদ্মশ্ৰী ৰংবং তেৰাং ডাঙৰীয়াই তেখেতে বহুত পৰামৰ্শ দিছে। সেইকাৰণে আৰু কাৰ্বি আংলং বুদ্ধিজীৱীবিলাকক তেখেতসকলক মোক পৰামৰ্শ দিছে। সেইকাৰণে যিবিলাক অগ্ৰপন্থী দল আছে, 5টা অগ্ৰপন্থী দল আছে কাৰ্বি আংলঙত, তেখেতসকলৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰিছে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সেই 6টা সংগঠন। শান্তি হোৱাৰ লগে লগে আমি কাৰ্বি আংলঙত চুকে কোণে আমি উন্নয়নৰ কামবিলাক আমি আগবাঢ়িব পাৰোঁ, শিক্ষা ক্ষেত্ৰত আমি আগবাঢ়িব পাৰোঁ আৰু ডেভেলপমেণ্টৰ কামবিলাকত আমি আগবাঢ়িব পাৰিম। তাৰ আগত ৰাখি তেখেতসকলৰ লগত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ লগত আলাপ আলোচনা কৰি আমি শান্তি চুক্তি কৰা হৈছে। আৰু তেনেহ'লে এটা ডিমাচা অগ্ৰপন্থী সংগঠন আছে। পদ্মশ্ৰী ৰংবং তেৰাং ডাঙৰীয়া যে কাৰ্বি আংলঙৰ কাৰণে সম্পদ, অকল কাৰ্বি আংলং অসমৰ কাৰণে তেখেতৰ সম্পদ হয়। অসম সাহিত্য সভা প্ৰাক্তন সভাপতি নহয়, তেখেতে সভাপতিৰ বাহিৰেও তেখেতে বহুত কিতাপ লিখিছে, ৰং মিলি হাঁহিৰ পৰা আৰম্ভ কৰি বহুতো কিতাপ তেখেতে লিখিছে। সেইবিলাকৰ কিতাপৰ কাৰণে আমাৰ কাৰ্বি আংলং আৰু অসমৰ কাৰণে এটা সম্পদ হয়। আৰু তেখেতে আজি জন্মদিনৰ যিটো বঁটা দিছে তাৰ কাৰণে মই কাৰ্বি আংলং জিলা পৰিষদৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন দিছোঁ। আৰু লগতে চিংথুৰৰ যিটো সংগঠন, তেখেতসকলে যিটো এইটো কাৰ্বি আংলং জিলাত অসম সাহিত্য সভা তেখেতসকলৰ লগত মিলি জুলি যিটো আয়োজন কৰা হৈছে তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু Volongkom-aji HS School Ahemlong Ilitum Kaching Honai Padmashree Rongbong Terang Sar Amhang Ketek Arni Ben Pachera Ponsi Anikan Wangateng Pining ta Sonmon Noi Botah
ulaso award ke pido do ase pini ba pining ke Dr. Pitambar Dev Goswami pu hotrodekari alang majuli hotro alang pensi ke bangno alang le fansi la mangso nong e bange pajir pono asilaso nong e long ke pajir long eletum asi ye make ha Dr. Teleram nong hangta angke tong nulo lapen alang ni mesan alam tante kang lo lapen Dr. Pitambar Dev Goswami alang lita karbi akhe ke ingthim lim lapen ingthir et lapen keng set akhe lasila so khe pange itum kadok abeta kaching hon pathe pig nangi use alang ni ahom alam ben than palo lasi elitum akhe pan panong pensi elitum alang litum punoba elitum okhomia akhe amoy arbunglo karbi dimasa lapen tiwa boro udah sonse alang li homalam pen ajir than pajir mikon la tasi ingarong lo ilitum ta kegang tim puke ilitum han nang hok kon lo lapen ilitum ta cicini ilitum ta kegang tim methang alam aki lun tomo kadok aweta jutang sop kadok we hinta ilitum ta chok klim sigido tasi hok pet lo alang li Dr. Pitambar Dev Goswami kaninge alamang ta coba bepin masih kaninge tekang lo.